আমি সমূহ ভাতিসংঘীয়া প্ৰবীণ যুৱ সংঘৰ তৰফৰ পৰা আমি আন্তৰিক অভিনন্দন জনাইছোঁ। আমাৰ এইবছৰ 32 সংখ্যক ৰাস উদযাপন হ'ব দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে। আৰু এইবছৰ আমাৰ অভিনয় শিল্পী হিচাপে থাকিব যশস্বী অভিনেত্ৰী আমাৰ অসমীয়া চিনেমা জগতৰ অমৃতা গগৈ। সকলো অসমবাসী ৰাইজক আমি ভাতিসংঘীয়া প্ৰবীণ যুৱ সংঘৰ তৰফৰ পৰা আমি নমস্কাৰ জনাইছোঁ। বিগত কেইবছৰৰ দৰে আমি এই বছৰো জাক জমকতাৰে আমি ভগৱান শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপন কৰিবলৈ আয়োজন কৰিছোঁ। আমি এই ৰাস উদযাপন কৰিবলৈ লোৱা তাৰিখটো হ'ল 14 আৰু 15 নৱেম্বৰ তাৰিখে। গতিকে সকলো অসমবাসী ৰাইজক আমি কাতেৰে প্ৰাৰ্থনা জনাইছোঁ যে উক্ত দুই দিনা আমাৰ ভাতিসংঘীয়া প্ৰবীণ যুৱ সংঘক সহায় সহযোগিতা কৰি সকলোৱে আমাৰ ৰাস মঞ্চত উপস্থিত থাকিবৰ কাৰণে